মই আহি পালোঁ এতিয়া বৰপেটা ৰোড। সৰভোগ গৈ আছোঁ কিবা এটা বিশেষ কামত। হাইৱেৰ ওপৰত বাইক চলাই আছোঁ। আমি আহি প্ৰায় বেকী নদী পাম আৰু প্ৰায় 5 মিনিটমান বাইক চলালে বেকী নদী পাম। মই দেখাওঁ বোলক, বেকী নদী চাওঁ অলপ ব'লক। আমি আহি পালোঁ বেকী নদী। আমি পালোঁ এতিয়া এটুকুৰা বিশেষ ঠাই। কি ঠাই চাওক, এয়া হ'ল মইনবৰী সত্ৰ। আমি এতিয়া মইনবৰী সত্ৰ সৰভোগত পালোঁ। এয়া সত্ৰ। আমি কেতিয়াবা আজি নাযাওঁ ভিতৰত, কেতিয়াবা আহি ইয়াৰ সত্ৰত এদিন আহিম নিশ্চয়। আহি ইয়াত এটা ভালকৈ ভিডিঅ' বনাম। আজি অকণমান বাহিৰৰ পৰা চাওঁ। ইয়াত থাকে সত্ৰৰ ভিতৰত ভিতৰৰ বাসস্থান আৰু এইখন মইনবৰী সত্ৰ। এইখন মইনবৰী সত্ৰ। আমি ভিতৰত ভিডিঅ' কেতিয়াবা বনাম। এইটো একদম হাইৱে ৰাস্তাৰ ওচৰতে হয়। এইখন সৰভোগ টাউন নাপাওঁতে এইখন মইনবৰী সত্ৰ চিনিয়ে পাই জানে। পিছত এদিন আহিম নিশ্চয় ইয়াতে। তো ব'লক, আমি এতিয়া আকৌ যাব লগা আছে সৰভোগ। সৰভোগ আহি পালোঁ। এতিয়া আমি চাহ আৰু মিঠাই খাম। চাহ আহি পালোঁ সৰভোগ। এতিয়া সৰভোগত কিয় আহিছোঁ আপোনালোকক ক'ম, কিন্তু নেক্সট ভিডিঅ'টোত আপোনালোকক সেইটো ক'ম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যদি নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। ভাৰত মাতা কি জয়।